তো दोस्तों গাড়ীত উঠি যাম আমি নিউজ লাইভ শ্বুটিং চাবলৈ। তো বলক এই গাড়ীতে যাওঁ আমি নিউজ লাইভ শ্বুটিং চাবলৈ। এতিয়া আমি যাম, গাড়ীত বহি লওঁ। ক'ত বহো চাই লওঁ, ইয়াতে বহি যাওঁ এই চিটটোত। তো গতিকে এইখন আমাৰ গাঁৱৰ হয়। তো বলক যাওঁ। নিউজ লাইভ শ্বুটিং চোৱাৰ লগতে ভিডিঅ'ডাকো চাবলৈ পাম। তো মোৰ লগত গৈ থাকক। তো दोस्तों ফাইনেলি আহি পাইছোঁ নিউজ লাইভ শ্বুটিং কৰা জেগা চাবলৈ, মানে ইয়াত শ্বুটিং কৰিব আজি। তো दोस्तों এয়া চাওক নিউজ লাইভৰ গাড়ী আৰু কেইটামান মানুহ আছে নিউজ লাইভ শ্বুটিং কৰা কেমেৰামেন ইত্যাদি। তো এয়া চাওক নিউজ শ্বুটিং চলি আছে। নিউজ লাইভ ৰেকৰ্ড কৰা হৈ আছে, মানুহৰ লগত কথা বতৰা পাতি ৰেকৰ্ড কৰিব এতিয়া। তো এয়া চাওক নিউজ লাইভৰ গাড়ী যন্ত্ৰ পাতি বহুতো আছে, বেটাৰী জেনেৰেটাৰ ইত্যাদি কিবা কিবি বহুত বস্তু আছে। আৰু এয়া চাওক মানুহৰ লগত কথা পাতি ৰেকৰ্ড কৰি আছে, শ্বুট কৰি আছে কেমেৰামেন আৰু সেইজন নিউজ ৰিপৰ্টাৰ কেমেৰা মিলাই আছে চাইছে। আৰু লগতে ভিগুদাও আহিছে আমাৰ ইয়াত, এয়া চাব পাৰে ভিগুদাৰ লগত ফটো উঠিবলৈ বহুতো মানুহ ভিৰ। তো दोस्तों ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আজিলৈ দিলোঁ বাই।